আশীৰ্বাদ বিচাৰি জীৱনৰ প্ৰথমটি কথা মাৰ পৰা শিকিলো। দেউতাৰ হাতত ধৰি প্ৰথমটি খোজ দিবলৈ ললো। লগৰীয়াৰ সৈতে ৰজা-ৰাণী খেলিলো। লাহে লাহে পাৰ কৰিলো শৈশৱ। শিক্ষাৰ পোহৰ লবলৈ বিদ্যালয়ত ভৰি দিলো। ছাৰ বাইদেউৰ মৰমবোৰ বুকুত সাঁচি জ্ঞানৰ চালাকি বুটলিলো। বিলীন কৰিলো নিজকে বিদ্যালয়ৰ বুকুত। পোহৰ বিচাৰি জ্ঞানৰ পথাৰত। বুজিলো বন্ধু মানে কি, বুজিলো মানৱতাৰ সাৰাংশ কি, একেদৰেই জীৱনৰ অৰ্থ কি। বাস্তৱতাবোৰ বৰ কঠিন, সময়ক ধৰি ৰাখিব নোৱাৰি। মাথো সময় সোঁতত বৈ গৈ। নিজকে নিজৰ মাজত বিচাৰিব পাৰি। জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ আৰু বহু দূৰ বাকী। সেয়ে ছাৰ বাইদেউলৈ এষাৰি, অজানিতে কৰা ভুলবোৰৰ মৰ্জনা কৰি আশীৰ্বাদ কৰিব। জীৱনত ডাঙৰ মানুহ হ'ব নোৱাৰিলেও ডাঙৰ মনৰ অধিকাৰী হ'ব পাৰো বুলি। ধন্যবাদ।